নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আমিও ভালে আছোঁ। নতুন ঠাইত আহিলোঁ। এইটো নতুন ঠাইৰ পৰা প্ৰথম ভিডিঅ'। বহুত দিন মই ভিডিঅ' বনোৱাই নাই। আচলতে বনাওঁ, কিন্তু মোৰ মানে এডিট কৰিবলৈ সময় নহয়। ঘৰ ঠিক ঠাক কৰি আছোঁ। আজি কি বনাবলৈ লৈছোঁ দেখি গমেই পাইছে চাগে। এতিয়া যিহেতু গৰম, এয়া একেবাৰে থলুৱা জুতি। এনেকৈ খালে গাটো চোন কিবা ঠাণ্ডা লাগি যায়। ইমান গৰমত বাহিৰত ইমান ৰ'দ। আজি মই থেকেৰাৰে মাছৰ জোল বনাবলৈ লৈছোঁ। আহকচোন কেনেকৈ বনাই চাওঁ। আপোনালোকেও কেনেকৈ বনাই জনাবচোন দেই। প্ৰথমতে মই বস্তুখিনিতো দেখালোৱে আপোনালোকক, আৰু একেবাৰে আমাৰ অসমীয়া জুতিবিলাক এটাই ভাল, মানে একেবাৰে সহজ পদ্ধতিতে, মা মছলাও একো নালাগে, একেবাৰে চিম্পুলকৈ বনাব পাৰি। আৰু মই মাছখিনি অকণমান ইলুটি সিলুটি কৰিছোঁ, বেছি ভজা নাই। আৰু সেই তেলতে অকণমান পাঁচফোৰণ আৰু শুকান জলকীয়া দিছোঁ। আৰু আলু যিহেতু মই বইল কৰি লৈছিলোঁ, সেইখিনি মই পিটিকি লৈছোঁ, পানীত মিলাই এনেকৈ কেৰাহীত দি দিছোঁ। আপোনালোকে বনাই নে বাৰু থেকেৰাৰে মাছৰ জোল? আমি কিন্তু প্ৰায়ে খাওঁ, গৰমত খুব ভাল লাগে। আমাৰ পাহিও ভাল পায় অসমীয়া জুতিবিলাক। আৰু তাৰপাছতে মই অকণমান নিমখ দিছোঁ, সোৱাদ অনুসৰি আপুনি নিমখটো দিব। আৰু জোলটো কিমান কৰে সেইটো আপোনাৰ নিজৰ আন্দাজ, যিহেতু পনীয়া কৰে নে ডাঠ কৰে। মই অকণমান হালধি দিছোঁ আৰু তাৰপাছতে উতলিবলৈ দিছোঁ। এতিয়া বক বককৈ উতলিছে, আৰু উতলাৰ পাছত মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিছোঁ। একেবাৰে সহজ, কম সময়ৰ ভিতৰতে হয়। আপুনি গৰমত বেছি পাকঘৰত সোমাই থাকিবও দৰকাৰ নাই। একেবাৰে কম যোগাৰ লাগে আৰু কম সময়তে হয়। তাৰপিছত এতিয়াই থোৱা থেকেৰাখিনি মই দি দিছোঁ। দিয়াৰ পাছত এটা উতল আহিলে মই অফ কৰি দিম, কিয়নো বেছিকৈ হেৰি কৰিব নালাগে, থেকেৰা টেঙাটো ওলাইয়ে যাব। আৰু ইমান ধুনীয়া গোন্ধ এটা ওলাই নহয়, গোন্ধটো মানে পালেই খাওঁ খাওঁ লাগি যায়। মানে আমাৰ অসমীয়া খাদ্যবিলাক ইমান সহজ পদ্ধতি আৰু একেবাৰে মা মছলা নাই, সেইটো কাৰণে স্বাস্থ্যৰ কাৰণে বহুত ভাল। আৰু এয়া মোৰ থেকেৰাৰ মাছৰ জোল হৈ গ'ল। আৰু এতিয়া আমি দুপৰীয়া খাম। এনেকৈ মই একেবাৰে চিম্পুলকৈ বনাইছোঁ, ভাত আৰু থেকেৰাৰে মাছৰ জোল। আৰু তিয়ঁহৰ ভাজি বনাইছিলোঁ। তিয়ঁহ সৰু সৰুকৈ কাটি লৈ তাতে মই কেইটামান বুট দি, আৰু তাতো মই একো মা মছলা ইউজ কৰা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ, আৰু সকলো ভালে থাকক, সুস্থ থাকক।